মই লৈছোঁ 2টা পাভ মাছ। বেছি মাছ নাই লোৱা, মই মাত্ৰ 2টাই লৈছোঁ। ইয়াত নিমখ হালধি অকণমান সানি ল'ব। তাৰপাছত এয়া কাটি লৈছোঁ আদা, নহৰু, পিঁয়াজ। 3টা শুকান জলকীয়া পুৰি খুন্দি ল'ব। তাৰপাছত লাগিব আমাক অলপমান সৰিয়হখিনি মই মিক্সিত পেষ্ট কৰি লৈছোঁ। এটা বাচনত নিমখ হালধি ঘঁহি থোৱা মাছ 2টা লৈ আমি কাটি থোৱা পিঁয়াজ, নহৰু, আদা আৰু সৰিয়হৰ পেষ্টটো ইয়াত ভালদৰে মিহলাই ল'ব। যিমান যি আমি পেষ্ট কৰি লৈছিলোঁ সকলোখিনি ইয়াত দি দিব। শুকান জলকীয়া গুড়িৰ পৰা আদি কৰিলৈকে সকলোখিনি ইয়াত ভালদৰে মিহলাই ল'ব। এটা কেঁচা জলকীয়া মিহি মিহিকৈ কুটি দিব আৰু ইয়াত অলপমান মান ধনিয়া দি দিব। ইবোৰ ধনিয়া হ'লে বেছি ভাল, যদি ইবোৰ ধনিয়া নাই তেতিয়াহ'লে মান ধনিয়া দিব পাৰে। এখন কলপাত ভালদৰে এনেদৰে লেৰেলাই লৈ ইয়াত মাছখিনি দি দিব আৰু ভালদৰে টোপোলা কৰি ল'ব। মাছখিনি দিয়াৰ পাছত আপোনালোকেও ইয়াত অলপমান মিঠাতেল দিব। মই মিঠাতেলটো ৰেকৰ্ড কৰিবলৈ নহ'লে মিঠাতেল দিয়াটো আপোনালোকে ইয়াত অলপমান মিঠাতেল দি পেলাই ভালদৰে টোপোলা কৰি ল'ব। কলপাতৰ টোপোলাটো কৰি হোৱাৰ পাছত কুকাৰত বহাই দিব। আমাৰ ভাপত দিয়া মাছ ৰেডি হৈ গ'ল। এতিয়া ইয়াত অলপমান নেমু চেপি পৰিৱেশন কৰিব পাৰে।